তেজপুৰত বৰঘাট আৰক্ষীৰ বৃহৎ সফলতা ভোমোৰাগুৰি দলঙত ড্ৰাগছসহ আটক 4জনক এক গোপন সূত্ৰৰ পঞ্চেদি ভোমোৰাগুৰি দলঙৰ সমীপত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদৰ নেতৃত্বত চলাইছিল এক অভিযান। এই অভিযানত 4জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে বৰঘাট আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনৰ পৰা দুটা চাবোনৰ বাকচত সন্দেহজনক হেৰইন জব্দ কৰে। লগতে এখন AS01BD86822 নম্বৰ এখন বাহনো জব্দ কৰে। গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ নাম হৈছে শফিকুল ইছলাম, ইক্ৰামুল হুছেইন, সাদ্দাম হুছেইন আৰু এগৰাকী মহিলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই সন্দেহজনক ড্ৰাগছ। এগৰাকী মহিলা হৈ কেনেকৈ বিক্ৰী কৰে ড্ৰাগছ, লাজ সন্মান নথকা এগৰাকী মহিলা ড্ৰাগছসহ আটক কৰে বৰঘাট আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট। মানে এইফালে পৰা মানে ড্ৰাগছ লৈ আহিছিল বৰঘাট মানে পুলিচে ধৰিলে। আমাৰো ভাল লাগিছে, ষ্ট্ৰং আছে বৰঘাট পুলিচ আমাৰ। কেইজনৰ কথা কৈছে? হ্যাঁ, আটক হৈছে ইয়াত 3জন জেন্টছ আছে, এজন লেডিজ আছে। কিমান আছে? ড্ৰাগছ আছিল 2টা পালে। পালে ভাল কম আৰু বহুত ষ্ট্ৰং আছে বাবে মই মানে ভালেই কৈছো। আৰু ধৰা পালে আমাৰ বহুত ষ্ট্ৰং ভাৱে ধৰি আছে, মানে বন্ধ হৈ আছে। আমাৰ ভাল লাগিছে এইটো কাৰণে, এইখিনি মানে জানো।